হোজাইৰ চাউতাল বস্তিত ষষ্ঠী পূজন বিভিন্ন ফলমূলেৰে ষষ্ঠী পূজা কৰিলে চাউতাল বস্তিৰ স্থানীয় ৰাইজে দিনক দিনে বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংখ্যা এই গণেশ বাবু আমাৰ ইয়াত সদায় আহি থাকে আমাৰ এই চাউতাল বস্তিত গোটাই ৰাইজ মিলি আমি ইয়াত পূজাটো দিওঁ যথা সময়ত ঘটনাস্থলীত উপস্থিত নহয় বন বিভাগৰ লোক তদুপৰি ভিন্ন সময়ত বন বিভাগে নীৰৱ ভূমিকা লোৱাও অভিযোগ উত্থাপিত হৈ আহিছে এই পূজাটো গোটাই ৰাইজ মিলি কিন্তু বাবা আমাৰ একো ক্ষতি নকৰে এইটো কাৰণতে আমাৰ খুব ভাল লাগিছে বাবা সোজা এইফালে আহে ৰেলৰ পাৰ হৈ সিধা গৈ থাকে নীলবাগান সেয়েহে বিষয়টো চিন্তনীয় হৈ পৰিছে অঞ্চলবাসীৰ বাবে বন্যহস্তীয়ে যাতে কোনো লোকৰ অনিষ্ট সাধন নকৰে তাৰ বাবে পূজা আগবঢ়ালে স্থানীয় ৰাইজে এইটো কি বস্তু গাঁৱটোৰ নাম চাউতাল বস্তি আচ্ছা আজি যে পূজা কৰিছে এইটো কিমান বছৰ ধৰি আপোনালোকে এইটো বহুত বছৰ ধৰি প্ৰায় 7-8 বছৰমান হ'ব নেকি 8 বছৰমান এইটো কিয় কাৰণে আপুনি পূজাটো কৰে বাবা আমাৰ কোনো ক্ষতি কৰা নাই সি এনে আহি থাকে আৰু গুচি যায় সিধা এইফালে সিধা ৰাস্তাটো এইফালে কুমৰাঘাটৰ পৰা এইফালে আহি হোজাইৰ দাঁতিকাষৰীয়া অঞ্চল ৰায়কটা জাতিহুৰা থেপেলাগুৰি নভঙা হাতীমৰা আদি অঞ্চলসমূহত প্ৰায় আগমন ঘটে বন্যহস্তীৰ মানে আপোনালোকে যে খেত কৰিছে তাৰে কিছুমান অংশ ইয়াত দিয়া হৈছে ইয়াত আমালোকে খেতি কৰি আছো এই অলপমান অংশ ইয়াত দি বাবাক আৰাধনা কৰিছো যে আমাক ক্ষতি যাতে নকৰে সেয়েহে হোজাইৰ চাউতাল বস্তিৰ লোকসকলৰ এই উল্লেখনীয় পদক্ষেপ ভিন্ন খাদ্য ফল মূলেৰে পূজা অৰ্চনা কৰি এই বিপদৰ পৰা ৰক্ষা পাবলৈ প্ৰাৰ্থনা হোজাইৰ পৰা প্ৰশান্ত দত্তৰ ৰিপৰ্ট আমাৰ সময় আপুনি হলমাৰ্কযুক্ত আৰু খাটি সোণৰ গহনা ক্ৰয় কৰিম বুলি ভাবিছে নেকি অথবা পৰম্পৰাগত অসমীয়া গহনা কেঁচা সোণৰ গহনা আদি গ্যাৰান্টি সহকাৰে বিচাৰে নেকি তেন্তে এতিয়া আৰু চিন্তা নকৰিব এই সকলোবোৰ উপলব্ধ গুণগুণ জুৱেলাৰীত পৰম্পৰাগত অসমীয়া গহনাৰ পৰা অত্যাধুনিক ডিজাইনৰ সকলো গহনা পাব গুণগুণ জুৱেলাৰীত লগতে কেঁচা সোণৰ গহনা পাব গ্যাৰান্টি সহকাৰে নৰূপত উপলব্ধ এতিয়া গুণগুণ জুৱেলাৰী মাজুলীৰ একমাত্ৰ হলমাৰ্কযুক্ত আৰু নিৰ্ভৰযোগ্য শ্ব'ৰুম তেন্তে পলম কিয় আজিয়ে আহক মাজুলীৰ কমলাবাৰী আৰক্ষী থানাৰ বিপৰীত দিশত থকা গুণগুণ জুৱেলাৰীলৈ আৰু অতি কম দামত ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ গহনা অথবা যোগাযোগ কৰক 8876123405 অথবা 7002722617 নম্বৰত